প্ৰিয় দৰ্শক, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক জীৱনত সাৱধান হ'বলগীয়া 4বিধ লোক বা ধাৰণাৰ বিষয়ে সতৰ্ক কৰি দিছিল। সেই 4বিধ লোক বা ধাৰণানো কি কি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিতে অৰ্জুনে যেতিয়া যুদ্ধক্ষেত্ৰত নিজৰ আত্মীয় গুৰু আৰু বন্ধু বান্ধৱক বিপক্ষ দলত দেখিলে, তেতিয়া তেওঁ অতিশয় দুখী আৰু মৰ্মাহত হৈ পৰিছিল। তেওঁ নিজৰ লোকসকলক হত্যা কৰাৰ ধাৰণাটোত সংঘাত অনুভৱ কৰি ভগৱান শ্ৰীকৃষ্ণক এইদৰে প্ৰশ্ন কৰিছিল, হে কৃষ্ণ, যুদ্ধৰ বাবে সাজু হৈ থকা নিজৰ আত্মীয় স্বজনক দেখি মোৰ অংগ পতংগ কঁপি উঠিছে আৰু মুখ শুকাই গৈছে। মই মোৰ নিজৰ মানুহক হত্যা কৰি বিজয় বা ৰাজ্যৰ সুখ বিচৰা নাই। হে গোবিন্দ, আমি ৰাজ্য বা ভোগবিলাসৰ দ্বাৰা কি কৰিম? মই যুদ্ধ নকৰোঁ। অৰ্জুনে তেওঁৰ আত্মীয়ক হত্যা কৰাৰ পাপক লৈ ভীতিগ্ৰস্ত হৈছিল। তেওঁ শোকত অৱসন্ন হৈ নিজৰ ধনু গান্ধীৱ পৰিহাৰ কৰিব বিচাৰিছিল। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক দুখ মনেৰে সুধিছিল, হে ভগৱন্ত, মোক মানুহৰ বিষয়ে বুজাই দিয়ক। যেতিয়াই কিছুমান মানুহ লগ পাওঁ, মই হীনমান্যতা, নকাৰাত্মক অনুভৱ আৰু দুখ অনুভৱ কৰি থাকোঁ। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, আমি সকলো ধৰণৰ মানুহৰে পৰিবেষ্টিত হৈ আছো। তাৰে কিছুমান ভাল, কিছুমান বেয়া, কিছুমান আকৌ আমাৰ বাবে ক্ষতিকাৰক বা বিষাক্ত। এই মানুহবোৰৰ বেছিভাগেই সহজতে চিনি পোৱা যায়, কেৱল বিষাক্ত মানুহবোৰক চিনাক্ত কৰাটোৱেই কঠিন। এতিয়া মই তোমাক ক'ম আচলতে কেনেধৰণৰ মানুহ বিষাক্ত আৰু আমাৰ জীৱন ধ্বংস কৰিব পাৰে। নম্বৰ 1, কেৱল নিজক লৈয়ে ব্যস্ত থকা মানুহ কেতিয়াও আমাৰ হিতাকাংক্ষী বা বন্ধু হ'ব নোৱাৰে। তেওঁ আমাৰ বাবে কেতিয়াও সময় খৰচ নকৰে। তেনে মানুহে আনক গুৰুত্ব দিবলৈ নাজানে। তেওঁ কেৱল নিজৰ বিষয়ে কথা পাতে, আমাৰ অৱস্থাৰ বিষয়ে কেতিয়াও নুসুধে। তেওঁলোকে কেৱল বিপদত পৰিলেহে আমাক বিচাৰিব। গতিকে এনেধৰণৰ মানুহৰ পৰা আঁতৰি থকাটোৱেই ভাল। নম্বৰ 2, কিছুমান মানুহে প্ৰায় কথাবোৰ নেতিবাচক ৰূপে লয়। তেওঁলোকে সকলো কথা আৰু সকলোৰে বিষয়ে নেতিবাচক কথা কয়। তেওঁলোকে আপোনাকো একে কাম কৰিবলৈ কয়। এনেধৰণৰ নেতিবাচক লোকে তেওঁলোকৰ প্ৰকৃত স্বৰূপ বাহিৰা জগতৰ পৰা লুকুৱাই ৰাখে আৰু আপুনি তেওঁলোকৰ কথাবোৰ বিশ্বাস কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰয়োজনতকৈ বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰে। তেনে বন্ধুৰ পৰা পজিটিভ একো নাপায়। গতিকে আঁতৰি থকাটো ভাল। নম্বৰ 3, ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, মই বিশ্বাস কৰোঁ যে যিসকলে সকলো বিষয়তে ঈৰ্ষা কৰে তেওঁলোক সম্ভৱতঃ বেছি বিপজ্জনক। যিসকলে সদায় আনৰ বস্তুবোৰ নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰে, তেওঁলোকৰ লগত কিবা এটা ভাল হলেও তেওঁলোকে তাৰ পৰা সন্তুষ্টি লাভ নকৰে, কাৰণ আনৰ বস্তুৰ সৈতে তেওঁ নিজৰ বস্তুৰ তুলনা কৰে বাবে এনেকুৱা হয়। নম্বৰ 4, মানসিকভাৱে নিয়ন্ত্ৰণ কৰিব বিচৰা লোকসকলক চিনি পোৱা কঠিন, কাৰণ তেওঁলোকে আপোনাক বন্ধুৰ দৰে ব্যৱহাৰ কৰে আৰু নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনাক ব্যৱহাৰ কৰে। যদি ভালকৈ গুৰুত্ব দিয়ে, তেনেহলে এনে এজন বন্ধু আপুনি আশে পাশে পাবই। এনে মানুহৰ পৰা যিমান পাৰে বাছি চলিব পাৰিলে ভাল। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।